নমস্কাৰ ৰাইজ, ৱেলকাম টু বিবিড ব্লগছ। মোৰ চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে মোৰ ৰুমটোৰ এই অৱস্থা দেখি আপোনালোকে ভাবিছে নেকি বাৰু কি হৈছে ইয়াত? মই এফালে যাবলৈ ওলাইছোঁ, এয়া তাৰে প্ৰিপেৰেশ্যন চলিছে। এনেকৈ কাপোৰবোৰ ঠেচি বেগত ভৰাই লৈছোঁ। কি নিম একো বুজি পোৱা নাছিলোঁ, ঠাণ্ডা কাপোৰে নিম নে গৰমৰ কাপোৰে নিম। সেইকাৰণে যি পাইছোঁ তাকে ভৰাইছোঁ। বেগটোত একেবাৰে নধৰা অৱস্থা। এয়া প্লেনিং কৰিবলৈ বহি লৈছে, দেখিছে নাই তিনিজন। ক'ত যাম, কেনেকৈ যাম, কি কৰিম, ক'ত থাকিম, সকলোবোৰ মানে আগৰ পৰা প্লেনিং ইয়াতে কৰি লৈছে আৰু বহি। যি হওক নহওক খোৱা বস্তু মেইন, সেইবাবে আগেই মই পেকেটিং কৰি চব বেগত ভৰাই লৈছোঁ। ট্ৰেইন আছিল মৰিয়নি জাংচনৰ পৰা 9টা বজাত ৰাতি, বেংগলোৰ এক্সপ্ৰেছ। তাতে উঠিবলৈ আমি পালোহি ৰাতি 8টামান বজাত, মৰিয়নি পাই গ'লোঁ। আমি গৈ আছোঁ দাৰ্জিলিঙলৈ, আৰু আমি যোৰহাটৰ পৰা গৈছোঁ যিহেতু, সেইকাৰণে আমাৰ মৰিয়নি জাংচনৰ পৰাই ট্ৰেইন ল'ব লগা হৈছে। আৰু জাংচন পাই পটাপট আমি ডোচা খাই ল'লোঁ। আৰু চবেই জানে হয়তো মৰিয়নি জাংচনৰ ডোচা কিমান ফেমাছ, গতিকে নোখোৱাকৈতো যাব নোৱাৰি ন। তো ট্ৰেইন অহা আধা ঘণ্টা আগত আহি পাই খাই বৈ ট্ৰেইন টাইমতে আছিল, আৰু আমিও লৰালৰিকৈ ট্ৰেইনত উঠি ল'লোঁ। ৰাতি আছিল যিহেতু অলৰেডি চব শুইছিলে, আৰু আমিও খাই বৈ লৰালৰিকৈ শুবলৈ ৰেডি হ'লোঁ। মৰ্ণিং শুই উঠিয়ে আকৌ খোৱা ষ্টাৰ্ট। ট্ৰেইনত মানে যি বস্তু গৈছে, মুড়ি হওক, মিঠাই হওক, চানা হওক, একো আমি এৰা নাই। এনেকৈ খাই বৈ ধুনীয়া ধুনীয়া ভিউ চাই আমি দুপৰীয়া 1:30মান বজাত নিউ জলপাইগুৰি ষ্টেচন গৈ পালোঁ। ভাৰতৰ যিকোনো ঠাইৰ পৰা আহিলে দাৰ্জিলিং যাবৰ বাবে আপোনাৰ নিউ জলপাইগুৰি ষ্টেচনটোৱে নিয়েৰেষ্ট, আৰু আপোনাৰ নিয়েৰেষ্ট এয়াৰপৰ্ট হৈছে বাগডোগৰা এয়াৰপৰ্ট। নিউ জলপাইগুৰি ষ্টেচনতে আপুনি দাৰ্জিলিঙৰ বাবে টেক্সি, আৰু অলপ আগত বাছ ষ্টেণ্ড আছে, তাতে বাছৰো সুবিধা আছে, আপুনি যেনেকৈ ইচ্ছা কৰি যাব পাৰে। আমি যিহেতু 6জন মানুহ আছিলোঁ, গতিকে আমি অলৰেডি টেক্সি বুকিং কৰি আহিছিলোঁ। আৰু দুপৰীয়া পালোঁগৈ যিহেতু ভোকো বহুত লাগিছিল, তো পটাপট আমি তাতে বাহিৰত থকা ষ্টেচনৰ বাহিৰত ভাল ভাল হোটেল আছে ভাত খোৱাৰ, তো তাতে আমি ভাত খাই ল'লোঁ। ভাতটো ভালেই আছিল খাবলৈ, নিৰামিষ থালি লৈছিলোঁ, মাছ লৈছিলোঁ লগত। খানা ভালেই আছিল, পেট ভৰাকৈ খাব পাৰিলোঁ। আৰু খাই বৈ আমাৰ গাড়ী অলৰেডি আহি পালেই, আৰু গাড়ীত উঠি আমি ওলালোঁ দাৰ্জিলিঙলৈ বুলি। মোৰ লগতে আপোনালোককো লৈ যাওঁ ব'লক। আৰু দাৰ্জিলিঙত আমি কি কি কৰিলোঁ, ক'ত ক'ত ফুৰিলোঁ আপোনালোককো দেখাম। আৰু যদি আপোনালোকেও গাড়ী আগতীয়াকৈ বুকিং কৰি আহিব বিচাৰিছে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই আপোনালোকক নম্বৰটো দি দিম বাৰু। NJPৰ পৰা আপোনাৰ দাৰ্জিলিঙৰ ডিষ্টেঞ্চ হৈছে 73 কিলোমিটাৰ এপ্ৰক্স, আৰু তাত পাওঁতে 3-4 ঘণ্টা সময় লাগিয়ে যায়। যিহেতু পাহাৰৰ একা বেকা ৰাস্তাৰে আমি এনেকৈ ওপৰলৈ উঠি গৈ আছোঁ, ক'ব পৰা নাই কিমানটো হাইটত আহিলোঁ। তথাপিও ডাৱৰবোৰ যেন আমাৰ লগতে আছে তেনেকুৱা লাগিছে, আৰু মাজে মাজে বাহিৰলৈ চাই দিলে, তললৈ চাই দিলে ভয়েই লাগি যায়। আমি 3টামান বজাত তাৰ পৰা ওলাইছিলোঁ, আৰু আমি ইভিনিং 5টা-5:30লৈকে পাই গ'লোঁ। 5:30 বজাতে ইমান কুঁৱলী তাত। আমি মনচুনত গৈছিলোঁ যিহেতু, ঠাণ্ডা দিনত বাৰু কুঁৱলী থকাটো স্বাভাৱিক, কিন্তু গৰম দিনতো ইমান ঘন কুঁৱলী। যিহেতু আমি গৈ পাওঁতে গধূলি হৈছিল, হোটেল কোনখনত থাকিলোঁ আপোনালোকক কাইলৈ মৰ্ণিং দেখাই আছোঁ। আৰু হোটেলত ফ্ৰেছ হৈ আমি আহিলোঁ MG মাৰ্কেটৰ ওচৰলৈ ফুৰিবলৈ। এইখনেই হৈছে MG মাৰ্কেট, আৰু সোমাই আপোনালোকে দেখিব কিছুমান সৰু সৰু ফুড ষ্টল, যোনবোৰত আপুনি চিকেন ফ্ৰাই, ম'ম'জ আৰু তেওঁলোকৰ লোকেল কিছুমান আইটেম পাব। আৰু MG মাৰ্কেটখন ইমানেই ভিৰ আছিলে, আমি 7:30 মানত গৈছোঁ, আৰু মাৰ্কেটত পূৰা মানুহেই মানুহ। তাত গৈ পাই যিহেতু বৰ ঠাণ্ডা লাগিছিল, বৰষুণো দি আছিল, গতিকে এনেকৈ ৰাস্তা কিনাৰতে চাহ খাই ল'লোঁ। আৰু দাৰ্জিলিং গৈছোঁ যিহেতু ম'ম' টেষ্ট নকৰিলে হ'ব জানো, ষ্টাৰ্ট কৰি দিলোঁ আৰু খোৱা। এয়া দেখিছে, দুজনলৈ খোৱাত ইমান বিজি, কাৰোলৈ চাবলৈ সময় নাই। তাৰ পাছত আমি গ'লোঁ দাৰ্জিলিঙৰ ফেমাছ গ্লেনাৰিজ বেকাৰী কাম ৰেষ্টুৰেণ্টলৈ। তাত গৈ পায়ো দেখিলোঁ একেই অৱস্থা, চবফালে ভিৰে ভিৰ।
কিন্তু গৈছোঁ যেতিয়া কিনো পায় তাত চাই আহোঁ বুলি। শুনিছোঁ তাত চীজ কেক কিন্তু বহুত ফেমাছ, গতিকে আমি চীজ কেকেকে খাম বুলি ডিচাইড কৰিলোঁ। আৰু অলৰেডি কিছুমান বস্তু শেষেই হৈছিল, আমি যাওঁতে যিহেতু লেট হৈছিল। সঁচাকৈ চীজ কেকটো বহুত টেষ্টি আছিল। আমি 3টা ফ্লেভাৰ লৈ ট্ৰাই কৰিলোঁ। আপোনালোকে যদি নেক্সট দাৰ্জিলিং যায় তেনেহ'লে তাত ভিজিট কৰিব। চিয়'ৰ বহুত ধুনীয়া হয় আৰু ছিটিং কেপাচিটিও বহুত আছে, ওপৰত ৰেষ্টুৰেণ্টো আছে। তালৈ আমি যোৱা নহ'ল আৰু সময়ো নাছিল আমাৰ হাতত। দাৰ্জিলিং গৈছোঁ যেতিয়া মাৰ্কেটত কিনো পাই চাওঁ বুলি 2-3খন দোকানত সোমালোঁ আৰু দাম সুধি আমাৰ ভয় লাগি গ'ল, গতিকে বেছি শ্বপিং নকৰি ওলাই গুচি আহিলোঁ। ৰাতি মাৰ্কেটিং কৰি এইখন হোটেলতে আমি ডিনাৰ কৰি ৰাতি ৰুমত গৈ আৰু শুই থাকিলোঁ, যিহেতু ৰাতিপুৱা সোনকালে উঠি ফুৰিবলৈ যাবলৈ আছিল। ৰাইজ গুড মৰ্ণিং। মই আপোনালোকক কালি ৰাতি কৈছিলোঁ আমি কোনখন হোটেলত থাকিছিলোঁ দাৰ্জিলিঙত, আপোনালোকক দেখুৱাম বুলি। এইটো হৈছে চক বাজাৰ, দাৰ্জিলিঙৰ মেইন মাৰ্কেটৰ ৰাস্তা। আৰু এনেকৈ ৰাস্তাটোৰ পৰা ওপৰলৈ উঠি আহিলে আপোনালোকে দেখিব মাৰ্কেটৰ ভিতৰতে হোটেল ছানৰূপ। এইটো HD লামা ৰোড বুলি কোৱা হয় আৰু হোটেলখন সুবিধাজনক জেগাতে আছে, একদম মাৰ্কেটৰ ভিতৰত। এতিয়া কেইবাটাও ষ্টেপ ওপৰলৈ উঠি গ'লে আপুনি মেইন হোটেলখন পাব মেইন ৰাস্তা দি। আৰু ইয়াৰ বেক চাইডৰ আপোনাৰ অলপ ওপৰলৈ উঠি গ'লে আপোনালোকে MG মাৰ্কেট ওলাব পাৰিব। এই হোটেলখনৰ 2টা ৰাস্তাই আপোনাৰ মাৰ্কেটৰ লগত জইন আছে, সেইটোৰ কাৰণে মোৰ মতে সুবিধাজনক জেগাত আছে বুলি মই ভাবোঁ। আৰু অফ ছিজনত আপুনি দাৰ্জিলিঙত হোটেলৰ ভাল ভাল ৰেটেই পাব, কিন্তু ছিজনত অলপ দামটো বাঢ়ি যায়। এইটোৱে হৈছে আমি থকা ৰুমটো। বেছি লাক্সাৰিয়াছ আপুনি নাপালেও এটা কমফৰ্টেবল ষ্টে' পাব এটা ভাল ৰেটত বুলি মই ভাবোঁ। আৰু ইয়াতে আপোনাৰ ড্ৰেছিং টেবুল, চেয়াৰ টেবুল, আপোনাৰ বস্তু ৰাখিবৰ বাবে এটা ড্ৰয়াৰো দিয়া হৈছে। আৰু ৰুমটোত টিভিও আছে, প্লাছ আপুনি নিজৰ দৰকাৰী বস্তু ৰাখিবৰ বাবে এটা ৱাৰ্ড্ৰবো আছে। যিহেতু আমি এটা ৰাতিয়ে থাকিছিলোঁ, গতিকে আমাৰ কাৰণে এইটো ঠিকেই আছিলে। অনলাইনো আপোনালোকে বুকিং কৰিব পাৰিব হোটেলখন। মই কিন্তু ডাইৰেক্ট নম্বৰ লৈ অ'নাৰৰ লগত কথা পাতিয়ে বুকিং কৰিছিলোঁ। মৰ্ণিং আমি হোটেলৰ পৰা চেক আউট কৰি ওলাই দিলোঁ, কাৰণ দিনটো আমাৰ দাৰ্জিলিং ফুৰা প্লেন আছিল আৰু গধূলি বেলেগ ফালে যোৱাৰ। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব আমি ক'লৈ গ'লোঁ। আৰু সেইদিনাখন ফাৰ্ষ্ট আমি গ'লোঁ জাপানীজ টেম্পল বা পিচ পাগোৰা বুলি যোনটো কোৱা হয় সেইটো চাবলৈ। পাগোৰাৰ ভিতৰৰ ফালে আপুনি সোমাই গ'লে দেখিব ইয়াত যোনে সেইটো মন্দিৰটো স্থাপন কৰিছিল তেখেতৰ ফটো আছে। আৰু তেওঁ এজন জাপানীজ মংক আছিল, সেইকাৰণে এইটো জাপানীজ টেম্পল বুলি কোৱা হয়। চিৰিৰে এনেকৈ ওপৰলৈ উঠি যাব লাগে, তাৰ ভিতৰত গৈ তেওঁলোকৰ পূজা কৰা হয়তো এইটো প্লেচ হয়। আৰু তেনেকৈ সোমাই গ'লোঁ ভিতৰলৈ গৈ দেখিলোঁ কিছুমান বুদ্ধিষ্ট আখৰতে হয়তো লিখা আছিল, পঢ়িবতো পৰা নাই। আৰু ৱালবোৰত এনেকুৱা ধুনীয়া কিছুমান পেইণ্টিং আছিল, ফটোজ আছিল। আৰু এইটোৱে হৈছে পাগোৰাটো, যোনটো বহুত বেছি কুঁৱলী থকাৰ বাবে আমি একো দেখিয়ে নাপালোঁ। চাওকচোন চাৰিওফালে কিমান কুঁৱলী। মনচুন ট্ৰেভেল কৰিলে কিছুমান এডভান্টেজ থাকে যদিও কিছুমান ডিছএডভান্টেজো থাকে। চাৰিওফালে কুঁৱলী থকাৰ বাবে আমি ভালকৈ একো ভিউ দেখিয়ে নাপালোঁ। ভিউবোৰ চাবলৈ বহুত অসুবিধা হ'ল আৰু ইমান ধুনীয়া এই পিচ পাগোৰাটো ভালকৈ ভিউ আমি দেখিয়ে নাপালোঁ। অকল তাত থকা ফটো চাই গম পালোঁ আৰু এইটোৱেই হয় বুলি। মনচুনৰ বাবে প্লেচবোৰ অলপ বেছি গ্ৰীনাৰী হৈ আছিল বাবে ভালেই লাগিছিল। পাগোৰাটো সঁচাকৈ বহুত ধুনীয়া আছিল আৰু এনভাইৰনমেণ্টটো বহুত পিচফুল আছিল। আৰু মন্দিৰটোৰ গাত এনেকৈ ধুনীয়াকৈ কিছুমান মূৰ্তিও বনোৱাই থোৱা হৈছিল। এয়া হৈছোঁ মই, যোনে মন্দিৰটোৰ চাৰিওপিনে ঘূৰি ফুৰিছোঁ। তাৰ পৰা ওলাই আমি গ'লোঁ টয় ট্ৰেইনত জয় ৰাইড ল'বলৈ। মৰ্ণিং 9:30ৰ পৰা ট্ৰেইনখন ষ্টাৰ্ট হয়, আপোনাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় ফুৰাই আকৌ ষ্টেচনত এৰি দিয়ে। ইয়াৰ টিকেট অনলাইন IRCTCৰ পৰা কৰিব পাৰে, নহ'লে ষ্টেচনত ডাইৰেক্ট পোৱা যায়। আমি গৈছিলোঁ উঠিবলৈ, কিন্তু টিকেটৰ প্ৰাইচটো অলপ বেছি আছিল, তো সেইটো কাৰণে আমাৰ সময়ো নাছিল। লৰালৰিকৈ ট্ৰেইনখন ৰখি থকা সময়ত গৈ 2খনমান ফটো তুলিলোঁ আৰু এনেকৈ ওচৰৰ পৰা ট্ৰেইনখন চাই গুচি আহিলোঁ দুখ মনেৰে। যিহেতু আমাৰ গাড়ী বুকিং আছিল, আমি গাড়ীতে বাকীখিনি জেগা ফুৰিম বুলি ডিচাইড কৰিলোঁ।
তাৰ পাছত আমি এনেকৈ ঘূৰি ফুৰি অলপ ভিডিঅ' ফটোশ্বুট কৰি ল'লোঁ। দাৰ্জিলিঙত এনেই ফুৰিবলৈতো বহুতেই জেগা আছে। বাটাচিয়া লুপ আছে, ৰক গাৰ্ডেন আছে, মিৰিক লেক আছে, টাইগাৰ হিলছ আছে। যোনফালে আমি নগ'লোঁ কাৰণ আমাৰ এদিনত ইমানখিনি কভাৰ কৰাটো পচিবল নহয়, কাৰণ নেক্সট ডেষ্টিনেশ্যনটো আমাৰ যাবলৈ আমি অলৰেডি বহুত এক্সাইটেড, গতিকে দাৰ্জিলিংটো আমি অলপ স্কিপ কৰিলোঁ। তাৰপাছত আমাৰ গাড়ীৰ ড্ৰাইভাৰজনে আমাক লৈ গ'ল দ্য মষ্ট ফেমাছ টি ভেলী ইন দাৰ্জিলিং, যোনখনত হয়তো এভৰি টুৰিষ্টকে লৈ যোৱা হয়, যিটো আপোনাৰ লেবং কাৰ্ট ৰোডত আছে। আৰু তাত গৈ আমি দেখিলোঁ ধুনীয়া ধুনীয়া কিছুমান টি শ্বপ আছে, যোনবোৰত তেওঁলোকৰ নাম্বাৰিং কৰা আছিল আৰু প্ৰত্যেকখন গাড়ী পাৰ্টিকুলাৰ এখন শ্বপৰ আগতে ৰখিছিল। তাত তেওঁলোকৰ লোকেল প্ৰডাকশ্যনৰ টি আপুনি খাবলৈও পাব আৰু প্লাছ কিনিবলৈও পাৰিব। আমিতো অসমৰ পৰাই গৈছিলোঁ, অসমটো চাহৰ বাবে বিখ্যাত, সৰুৰ পৰা বাগান দেখিয়ে ডাঙৰ হৈছোঁ। তথাপিও তাৰ টি ভেলীখন সঁচাই বহুত ধুনীয়া আছিল আৰু ইমান ধুনীয়া চিনেৰি দেখি আমিও বোলো অলপ শ্বাহৰুখ খান গৌৰী খানলৈ মনত পেলাই দুটামান ফটোশ্বুট আৰু ভিডিঅ' শ্বুটেই কৰি লওঁ বুলি ভাবিলোঁ। এইখিনি চাই আমি তাৰ পৰা ওলাই দিলোঁ, কাৰণ আমাৰ নেক্সট ডেষ্টিনেশ্যনৰ বাবে অলৰেডি গাড়ী আহি পায়ে গৈছিল আৰু টি ভেলীখন সঁচাই বহুত ধুনীয়া। আপোনালোকে নেক্সট গ'লে নিশ্চয় ভিজিট কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু যদি কিবা ভুলো হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।